Hello everyone, good evening. এতিয়া আজি হৈছে কি অষ্টমী আৰু আমি চাৰিজনী পূজা চাবলৈ আহিছোঁ। ভাবিছোঁ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ আৰু কিমান কি আহিছে নাজানিছোঁ, আধা মুন্ধা হৈছে চাগে দেই, গম পোৱা নাই এতিয়া। আৰু এতিয়া যাম পূজা চামগৈ, আপোনালোককো দেখুৱাম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি সন্ধিয়া টাইমত ওলাই আহিছোঁ। ঘূৰি ফুৰিছোঁ আৰু এতিয়া খাবলৈ আছে আমাৰ। তাৰপিছত আৰু জানো এইফালে জীৱন্ত মানে দেৱী ওলাব বুলি কৈছে, তাকে চাবলৈ গৈ আছোঁ। পাওঁ নে নাপাওঁ বাৰু, এতিয়া কি হয়। মানুহ বিনা মাস্কত চব গৈছে, মাস্ক মাৰো। অঁ, তুমি হাই কৈছিলা নি? কোৱা। তুমি জোতা পিন্ধি খোজকাঢ়িব নোৱাৰিছা, আমি মানে ওখ চেণ্ডেল পিন্ধিয়ে খোজকাঢ়িছোঁ। তুমি এতিয়া আমাৰ চাওমিন আহি গ'ল, খাই লওঁ। কোনবিলাক ম'ম' খাবলৈ বিচাৰিছিলোঁ, ম'ম' নাই। লাইটৰ পোহৰে নাই। এতিয়া অকল পূজাত অকল চাওমিনে পোৱা যায়, বাকী একো পোৱা নাযায়। এইটো অলপ হেৰি হৈ যায় আৰু তেনে খাই লওঁ এতিয়া। তাৰপিছত অলপ পাইছোঁ। সুধি থাকিব অনলাইনে পাই যায়। ইমান দাম কৈছে, কি নাম নাজানো। কাপোৰো বিক্ৰী কৰিছে ইয়াত। ৰ'ব দেখুৱাই।
আপোনালোকৰ সন্মুখত পৰ্দা খোল খাইছে জীৱন্ত দেৱীৰ প্ৰতিমা আপোনালোকে এয়া মা দুৰ্গাৰ 9 ৰূপৰ প্ৰতিমা আপোনালোকৰ সন্মুখত বাপৰে ইমান গৰম এতিয়া আমি জীৱন্ত দেৱী চাই আহিলোঁ আপোনালোককো দেখুৱালোঁ আৰু এতিয়া জেলপি ল'ম আৰু বেলুন কি ল'ম জেলপি ল'লাই তুমি জেলপি ল'লেই তাই আৰু লৈ যামগৈ আৰু জেলেপি লৈ তেনে চাই থাকিব ঘৰলৈ যাওঁ যিহেতু 8টা নে 9টা বজালৈকে SOP দিছিলে আৰু সোনকালে যাওঁগৈ ওপৰত জাহাজ হৈছে তেনে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি অষ্টমী পূজা আশা কৰিলোঁ আজি চাই ভাল পালে আপোনালোকে ভিডিঅ'টো মানে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বাই বাই বাজিলে